হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালে আছে? আজি মই আপোনালোকৰ মাজত এয়া দেখাব বিচাৰিছোঁ আপোনালোকলৈ কচু শাক বনাই আছোঁ। কচু শাক এয়া মই এয়া জ্বালা, আদা আৰু ৰচুন। আদাটো অলপ ডাঙৰ ডাঙৰকৈ দিছোঁ, ৰচুনটো অলপ কিমা আছে, ফাইন কিমা, আৰু জলকীয়াটো লাম্বা ফালি দিছোঁ। কচু শাক বনাম, চাই থাকক ভিডিঅ'টো শেষলৈ। বেছি নহয়, 5জন মানুহে খাব পাৰে। কচু অলপ চাটনি টাইপৰ আৰু মই আজি তিতা কেৰেলা বনাইছে গোটেই নাখাওঁ, গতিকে কচু ছিঙি আনিছোঁ। এক কচু, এই কচুটো ছিঙি আনি ইয়াৰ চচটো পেলাইছোঁ। কলা কচু যিটো আছে আমাৰ বাৰীৰ তলত যে পোৱা যায় ওচৰে পাছৰে, সেইটো কচু। তো কচুটো ছিঙি আনি কিনে তাক প্ৰথমতে মই ধুই লৈছোঁ বঢ়িয়াকৈ। ধুই কিনে ইয়াৰ যিটো চচ আছিল সেই চচটো পেলাই দিছোঁ। দি কিনে তাক বঢ়িয়াকৈ বইল কৰিছোঁ পানীত, গৰম পানীত বঢ়িয়াকৈ তাক উতলাইছোঁ। উতলাৰ পিছত তাৰ যিটো কলা কলা পানী আছে পানীটো চেকি দিছোঁ, তেতিয়া যাতে গলত নধৰে আৰু সেই লেতেৰা পানীটো পেলাই দিছোঁ। তাৰপিছত এতিয়া কি কৰিম, মই এনেকৈ এটা ষ্টেণ্ডাৰত তাক মানে পানীটো যাবৰ কাৰণে ইয়াত ঠিকছি না কলা কলা পানী ওলাই গৈছে, তো আকৌ অলপ সময় থৈ দিম যাতে পানীটো আৰু বেছিকৈ ওলাই যায়। এফালে মোৰ মোটামুটি ভাজা হৈ গ'ল, জ্বালা অলপ ব্ৰাউন কালাৰ বঢ়িয়া হৈ গৈছে। এতিয়া তাক ভাজিব পৰা আহিছে মোটামুটি। তো এনেকৈ অলপমান ভাজি লৈছোঁ। তো এতিয়া মই ইয়াত কচু শাকটো দি দিছোঁ। ইয়াত পূৰা অলপ সময় ভাজি থাকিম। ই বইল হৈ গৈছে না, বেছি সময় নালাগে বনাওঁতে। অলপমান মাছ মাংসতকৈ আচলতে অলপ বাৰীৰ পাছফালে যিগিলা শাক কচু থাকে এইবিলাক খানা খায়ে মই ভাল পাওঁ। আৰু আপোনালোকৰ কি খাই ভাল পায় এইটো জনাব কমেণ্ট কৰি কিনে মোক। মই কিন্তু কচু, ঢেকীয়া, পচলা, কলফুল এইগিলাখানে খাই ভাল পাওঁ। ঔটেঙা, আমৰা টেঙা সদায় খাব নোৱাৰি দিয়কচোন, মাজে মাজে খাব পাৰি আৰু। চাক কি ধুনীয়াকৈ ভাঙি গৈছে মালটো, কাৰণ কচুটো অলৰেডি বইল হৈ আছিল। এইটো পূৰা গ্ৰীণ কালাৰ হৈ যাব, গ্ৰীণ কালাৰ। তো এনেকৈ মই কম ষ্টিমত, ষ্টিম বেছি দিয়া নাই, পূৰা কম ষ্টিমত তাক ভাজি আছোঁ। আৰু তেল অলপ দিছোঁ দিয়ক, মিঠাতেল। এইটো মই নিজা ষ্টাইলত বনাইছোঁ আৰু বেলেগৰতো মই অলপ নাজানো, মই নিজা ষ্টাইলত বনাইছোঁ। হয়তো বহুতে বেলেগ বেলেগ ধৰণৰ বনায়, আজি মই নিজা ষ্টাইলত বনাইছোঁ। গলত নধৰলি হ'ল আৰু নাকি সোৱাদ লাগলি হ'ল। এইটো হৈছে নেমুৰ ৰস, এইটো হৈছে নেমুৰ ৰস। নেমুৰ ৰস এনেকৈ মই চেকি কিনে ওলাই থৈ দিছোঁ। ইয়াতে মোটামুটি এটা ডাঙৰ নেমুৰ ৰস আছে, আৰু এই নেমুৰ ৰসটো তাতে ঢালিম, এইকাৰণে ঢালিম অলপমান টেঙা টেঙাও লাগিব আৰু যাতে নধৰে, এই নধৰিবাক লাগি মই নেমুৰ ৰসটো উলি কিনে থৈ দিছোঁ। এটা নেমু আছে পূৰা পকা নেমু, আৰু ইয়াতে মই ইয়াতে এড কৰিম খোৱা চৌদা, যিটো আমাৰ ওচৰে মানে পকৰা চকৰা যি ঢালে যি, সেই চৌদাটো ঢালিম, এটা এড কৰিম। মালটো যাতে গলি যায়, পূৰা একদম ছিন্ন বিচ্ছিন্ন হৈ যাব একদম পূৰা। খোৱা চৌদা অলপ ঢালি দিলোঁ, এইটো ক্ষতি নকৰে কাৰণ সদায় নাখাওঁ না, কম পৰিমাণে অলপ দিব পাৰি। তো চৌদাটো এই গতিকে দিছোঁ যাতে কচুটো পূৰা গলি যায়, মানে গলত যাতে নধৰে আৰু মানে। আগে পিছে মই এনেকৈ বনাইছোঁ, বহুত ধৰা নাই, বহুত টেষ্টি হৈছে। সেই গতিকে লগৰ দুজনে অনুৰোধ কৰি আছে বনা। আজি তিতা কেৰেলাটো মানে খাব মন যোৱা নাই, তো কচু তিতা কেৰেলাও খাম, নাখাওঁ নহয়, টেষ্ট কৰি চাব লাগিব। মোটামুটি কিছু সময়ৰ পিছত কচু ৰেডি হৈ যাব। ৱাহ, কি টেষ্টি। তো ফ্ৰেণ্ডছ, আজি বৃহস্পতিবাৰ, তো আজি বেছি আমাৰ ভিৰ ভাৰ নাই। আমাৰ মুকেশ চাবে খানা মাৰি আছে, তো বেছি ভিৰ ভাৰ নাই। গতিকে মই ভাবিলোঁ অলপ কচুৱে চব্জি এটা বনাই দিওঁ আৰু নেকি। তো এনেটোৱে আমাৰ কিটচেন, তো আপোনালোকে হয়তো আগৰ ভিডিঅ'ত দেখা পাইছে, এইটো আমাৰ ইণ্ডিয়ান চেফ। তো আজি ভিৰ ভাৰ নাই, ধৰক কাম আজি খেলাও চলি আছে ইণ্ডিয়া আৰু ইংলেণ্ডৰ, তো চবেই খেলাত ব্যস্ত। তো এয়া হৈছে তন্দুৰী চিকেন, আমাৰ বিকাশে বঢ়িয়াকৈ ৰেডি কৰি থৈ দিছে। অৰ্ডাৰ আহিলে লগ সেকিব, গৰম কৰি দি দিম। তো চাওক কি মজাকৈ সেকি কিনে থৈ দিছে। তো মোটামুটি মই ইয়াৰ কচুখিনি গলি গৈছে বঢ়িয়াকৈ, ইয়াতে অলপ পানী ঢালি দিম। মই ইয়াতে পানী দিছোঁ বঢ়িয়াকৈ, এটা জোখত দিম পানীটো, যাতে কচুটো অলপ শুহি কিনে মাল থওঁতে পাই যায়। বাছ বঢ়িয়া। তাৰপিছত লাহেকৈ অলপ ষ্টিমটো বঢ়াই দিম। এই লাহে লাহে অলপ উতলাম।
যদি মাছ দিয়া পাৰিলোঁ হয় তো আৰু মজা লাগিছিল বাপৰে বাপ চাটনি টাইপৰ হ'ব क्या सीन है তো এয়া মোৰ শাক ৰেডি কচু শাক গতিকে এতিয়া খোৱাহে কথা আৰু একদম পূৰা সময় হৈছে লাঞ্চ কৰিব 3টা বাজিৰ সময় পাৰেই হৈ গ'ল তো বেছি সময় লগা নাই তো বৰ বেছি 10 মিনিটত এই কচু শাকখিনি ৰেডি কৰিলোঁ বনাই কিনে 10 মিনিট লাগাই নাই তথাপিও অলপমান ধোৱাই পখলাই কিবা কাৰণতে 10 মিনিট সময় গ'ল তো এতিয়া টেষ্টটো কৰি চাব লাগিব আৰু কেনেকুৱা লাগে নেকি তো মোটামুটি ভালেই লাগিব আৰু চাওক না কি মজা হোৱা কি সুন্দৰকৈ তাৰমানে এইটো গাৰো ডিছ হয় এইটো গাৰো ডিছ ষ্টাইল হয় এইটো তো ইয়াতে গাৰোৰ সকলোৱে মানে কি কৰে অলপ আদাটো ডাঙৰ ডাঙৰকৈ কাটি দিয়ে তো মই মেঘালয়ত যেতিয়া মানে কাম কৰি আছিলোঁ তেতিয়া মানে দেখা পাইছোঁ কি ইয়াতে এনেকৈ ষ্টাইলটো বনাই আৰু তো মই সেই ষ্টাইলটোত বনাইছোঁ তো গতিকে বন্ধুসকল আগলৈ এনেকৈ ভিডিঅ' দি থাকিম মই চাই থাকিব আপোনালোকে আৰু শেষত লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব